নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰৰ আন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম আজিৰ ভিডিঅ'খনত যে আপোনালোকে অসম পুলিচৰ যিটো জেল ৱাৰ্ডাৰৰ ভেকেঞ্চি ওলাইছিল, অৰ্থাৎ পষ্ট ভৰাই দিয়া আৰু এপ্লাই ষ্টাৰ্ট হৈছে যোৱাকালিৰ পৰা। ইয়াত আপোনালোকে কেনেদৰে এপ্লাই কৰিব, ঠিক আছে। তো বন্ধুসকল, আশা কৰোঁ ভিডিঅ'খন প্ৰথমৰ পৰা অন্তিমলৈ চাব। সৰু এটা ভিডিঅ'খন ষ্টেপ বাই ষ্টেপ ক্লিয়াৰলি বুজোৱা আছে কেনেদৰে এপ্লাই কৰিব, ঠিক আছে। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। বন্ধুসকল, আৰু এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এণ্ড বেল আইকনটো প্ৰেছ কৰি দিব, ঠিক আছে। আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'খনত লাইক কৰি ৰাখিছোঁ 20টা। তো বন্ধুসকল, আপোনালোকে চিম্পলি ইয়াত SLPRBত যাব। SLPRBত গৈ মোৰ ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ এইখন পেজত আহি পাব। আহি পাই ইয়াত চাব পাৰিছে ন'টিছ, এইখন ইয়াত এপ্লাই হিয়াৰ বুলি লিখা আছে। ইয়াত ক্লিক কৰিলে আপোনালোকে চিম্পলি এইখন জেল ৱাৰ্ডাৰৰ পেজ যাব, ঠিক আছে। চাইলে আমি ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত নেক্সট আপোনালোকৰ ওচৰত কি ইণ্টাৰফেচ আহে মই আপোনালোকক জনাই দি আছোঁ, ঠিক আছে। এইখন ইণ্টাৰফেচ আহিব। তো আপোনালোকে যদি আগতে যদি এপ্লাই কৰিছে, যিহেতু পষ্ট ভৰাই দিছে, ঠিক আছে, আগতে এপ্লাই হৈ গৈছে 2018তে। যদি আপোনালোকে এপ্লাই কৰিছে, আপোনালোকে ইয়াত গৈ চিম্পলি ৰিপ্ৰিণ্ট কৰিব পাৰে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন। আৰু যদি এপ্লাই কৰা নাই, তেন্তে চিম্পলি ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব, ঠিক আছে। মোবাইল নম্বৰ টাইপ কৰি আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। বন্ধুসকল, মই মোৰ মোবাইল নম্বৰ টাইপ কৰিলোঁ। এতিয়া মই চেণ্ড OTPত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে মোৰ ওচৰত এটা OTP আহি গৈছে। এতিয়া মই OTPটো ইয়াত টাইপ কৰিম, ঠিক আছে। মই মোৰ OTPটো ইয়াত টাইপ কৰিলোঁ। এতিয়া মই ইয়াত চাব পাৰিছোঁ ছাবমিট বটন আছে, ছাবমিট বটনত ক্লিক কৰিম, ঠিক আছে। আপোনালোকে ক্লিক কৰিব চিম্পলি। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এইখন পেজ আহি পাব। ইয়াত আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি ফিল কৰিব লাগিব, অৰ্থাৎ ফৰ্মখন আহি পাৰিছে, ঠিক আছে। ইয়াত আপোনালোকে মই ফিল কৰি আপোনালোকক কৈ আছোঁ, ঠিক আছে। ইয়াত চাব পাৰে প্ৰথমত কি দিছে, ফাৰ্ষ্ট নেম, আপোনালোকৰ প্ৰথম নেমটো দিব। যদি মিডিল নেম আছে কুমাৰ চন্দ্ৰ ইয়াত দিব, ঠিক আছে। আৰু যদি নাই ডাইৰেক্ট লাষ্ট নেমটো দিব, ঠিক আছে, অৰ্থাৎ টাইটেলটো দিব। তাৰপিছত ইয়াত আপোনালোকৰ ফাদাৰ নেম দিব, সকলোবিলাক কেপিটেল লেটাৰত দিব। নেক্সট ইয়াত আপোনালোকে জেণ্ডাৰ দিব, মেল ফিমেল কোনটো হয়, ঠিক আছে। নেক্সট ইয়াত আপোনালোকে কাষ্টটো দিব, কোনটো কাষ্টত বিলং কৰে, OBC, জেনেৰেল, ST। তাৰপিছত ইয়াত আপোনালোকে যদি এক্স ছাৰ্ভিচমেন আগতে কিবা কৰা আছিলে, গভৰ্ণমেণ্ট এমপ্লয়ী, তেন্তে ইয়েছ দিব, নহ'লে ন দিব। ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰি দিব, ঠিক আছে। ইয়াত ডেট অফ বাৰ্থ ইয়াত বনাই ল'ব, ঠিক আছে। নেক্সট ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকৰ 1 জানুৱাৰী 2020 কিমান বয়স হয় অট'মেটিক শ্ব' কৰিব। নেক্সট ইয়াত আপোনালোকে ৰিলিজিয়নটো ইয়াত টাইপ কৰিব, হিন্দু ইছলাম কোনটো হয়, ঠিক আছে, ৰিলিজিয়নটো। তাৰপিছত আপোনালোকে ইয়াত ফোন নম্বৰটো অট'মেটিক শ্ব' হ'ব। ইয়াত আপোনালোকে ইমেইল নম্বৰটো টাইপ কৰিব, ইমেইলটো। তাৰপিছত ইয়াত আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো ফিল কৰিব লাগে। ইয়াত আপোনালোকৰ ভিলেজ নেমটো দিব, যদি টাউন হয় টাউন দিব নেম, পষ্ট অফিচ দিব, ইয়াত পুলিচ ষ্টেচন নেমটো দিব, ঠিক আছে। দি কেনে ইয়াত আপোনালোকে ডিষ্ট্ৰিক্ট অপশ্যন চজেন পাব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াত আপোনালোকৰ পিন ক'ডটো বহুৱাই আপোনালোকে নেক্সট তলত কি যাব, যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয়, তেন্তে ইয়াত ক্লিক কৰি দিব। আৰু যদি বেলেগ বেলেগ হয়, ইয়াত ক্লিক কৰিব দৰকাৰ নাই, ইয়াত বহুৱাব লাগিব, ঠিক কি এড্ৰেছ হয়, ঠিক আছে। তো বেছিভাগৰে ছেইম হয়, ইয়াত আপোনালোকে ক্লিক কৰিলে ইয়াত অট'মেটিক শ্ব' হ'ব তলত। শ্ব' হোৱাৰ পিছত আপোনালোকে নেক্সট কি কৰিব, ইয়াত একাডেমিক কোৱালিফিকেশ্যনখিনি দিব লাগিব। ইয়াত আপোনালোকে হাইয়েষ্ট কোৱালিফিকেশ্যন দিব লাগিব, কোনটো পাছ হয়, আপোনালোকে হাই ছেকেণ্ডেৰী হয় নে মেট্ৰিক হয়, ইয়াত লিখা নাই, ঠিক আছে। তাৰপিছত আপোনালোকে মেট্ৰিক বা হাই ছেকেণ্ডেৰী কোনখন স্কুলৰ পৰা পাছ কৰিছে ইয়াত বহুৱাব লাগিব। ইয়াত আপোনালোকৰ ডিপ্ল'মা কৰ্চ, অৰ্থাৎ আপোনালোকৰ যদি ৱেভিং, হেণ্ডিক্ৰাফ্ট, টেইলৰিং এইবিলাক কিবা ডিপ্ল'মা আছে বহুৱাব লাগিব, ঠিক আছে। নেক্সট ইয়াত আপোনালোকৰ কম্পিউটাৰ যদি চাৰ্টিফিকেট আছে ইয়াত দিব, কেইবছৰৰ এইটো দিব, ঠিক আছে, ইয়াত অপশ্যন আছে। নেক্সট ইয়াত NCC যদি আছে দিব, ABC কোনটো আছে, স্পৰ্ট যদি আছে দিব, নহ'লে ন দিব। হোমগাৰ্ড যদি আছে ইয়েছ দিব, নহ'লে ন দিব। EWS যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় ইয়েছ দিব, নহ'লে ন দিব, ঠিক আছে। ইয়াত আপোনালোকৰ পাছপৰ্ট ফটো, ছিগনেচাৰ, এজ প্ৰুফ হিচাপত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা SSLC এডমিট দিব পাৰে, ঠিক আছে। তাৰপিছত আপোনালোকৰ পাছ চাৰ্টিফিকেট, হাইয়েষ্ট কোৱালিফিকেশ্যন যি দিয়ে ইয়াত পাছ চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত ইয়াত কাষ্ট চাৰ্টিফিকেট দিব লাগিব, ইয়াত EWS চাৰ্টিফিকেট দিব লাগিব। দি কেনে ইয়াত আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিট কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ফটো, ছিগনেচাৰ এইবিলাকৰ কেবিখিনি আগতে মিলাই ল'ব, ঠিক আছে। আপোনালোকে ফটো কেবি মোটামুটি 20ৰ পৰা 50 কেবিৰ ভিতৰত মিলাই ল'ব। ছিগনেচাৰ আপোনালোকৰ 20 কেবিৰ ভিতৰত মিলাই ল'ব। আৰু আপোনালোকৰ যি এজ প্ৰুফ হিচাপত SSLC এডমিট কাৰ্ড দিব পাৰে মেল, ঠিক আছে, নাইবা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, নাইবা SSLC এডমিটত দিব পাৰে ফিমেল কেণ্ডিডেট। ইয়াৰ আপোনালোকে এজ প্ৰুফ, তাৰপিছত পাছ চাৰ্টিফিকেট, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, এইখিনি কেবি আপোনালোকৰ 80ৰ পৰা 100 কেবিৰ ভিতৰত বনাই ল'ব, ঠিক আছে। তো বন্ধুসকল, এইখিনি ডকুমেণ্ট আগত বনাই ল'ব আপোনালোকে। তাৰপিছত বনাই লৈ আপোনালোকৰ যদি জেনেৰেল কেণ্ডিডেট হয় EWS আপলোড দিব লাগিব, জেনেৰেল যদি নহয় নালাগে, ঠিক আছে। মই মোৰ ফৰ্মখন ফিল আপ কৰি দিলোঁ, ডকুমেণ্টখিনি ইয়াত মই দি দিলোঁ, ঠিক আছে। এতিয়া মই ইয়াত কি কৰিম, প্ৰিভিউ এণ্ড ছাবমিট। প্ৰিভিউ এণ্ড ছাবমিটত গৈ মই চাম ঠিক আছে নে নাই। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিলে ইয়াত চাব পাৰিছে মোৰ ফৰ্মখন হয়, মই পূৰা ফিল কৰিছোঁ। এতিয়া মই ঠিক ঠাকে আছে। এতিয়া মই কি কৰিম, ফাইনেল ছাবমিটত ক্লিক কৰিম, ঠিক আছে। মই ফাইনেল ছাবমিটত ক্লিক কৰি দিছোঁ। ফাইনেল ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত মোৰ এইখন এতিয়া ছাবমিট দিব, ঠিক আছে। বন্ধুসকল, চাব পাৰিছে মোৰ এইখন ছাবমিট হৈ গৈছে। এতিয়া মই ইয়াত প্ৰিণ্ট কৰিব পাৰিম, ঠিক আছে। প্ৰিণ্ট অপশ্যনত ক্লিক কৰিলোঁ। নেক্সট ইয়াত গৈ আপোনালোকে এতিয়া প্ৰিণ্ট কৰি ল'ব পাৰে এইখন, নাইবা আপোনালোকে যদি প্ৰিণ্ট নকৰে একো কথা নাই, ছাবমিট আপোনালোকৰ হৈ গৈছে। আপোনালোকে চিম্পলি আগতে যি ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে ইয়াত ফোন নম্বৰটো বহুৱাই, ঠিক আছে।
ইয়াত সেম কৰিব পাৰে আপোনালোকে তলত ইয়াত কৈ ৰিপ্ৰেজেণ্ট অপশ্যনটো পাব যদি প্ৰিণ্ট নকৰে ৰিপ্ৰেজেণ্ট অপশ্যন ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বা এপ্লিকেশ্যন আইডি যিটো আছে ইয়াত বহুৱাই ইয়াত ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই আহিব দেন আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে তাৰ পৰা ঠিক আছে তো বন্ধুসকল সৰুতে ইনফৰমেশ্যন আছিলে আশা কৰোঁ ভিডিঅ'খন ভাল লাগিল নিশ্চয় লাইক কৰিব নাপাহৰিব কমেণ্টটো নিশ্চয় কৰিব আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ সৈতে যাতে নিজে কৰিব পাৰে এপ্লাইখিনি ঠিক আছে তো বন্ধুসকল আৰু এটা কথা মন দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব নিজৰ বুলি তো বন্ধুসকল ধন্যবাদ জয় অসম